নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম বৈপৰীত্য। লাহে লাহে শতাংশৰূপীয়া সপোনবোৰ পূৰণ কৰিছোঁ। পদূলিমুখৰ কমলাডাল আঁতৰাই লোহাৰৰ গেট এখন দিলোঁ। বাৰীৰ কাষৰ জেওৰাবোৰ গুচাই পকী দেৱাল দিলোঁ। আজিকালি বৰষুণ দিলে পানী সৰকা ফুটাবোৰ বন্ধ হ'ল। তাৰ ঠাইত পকী চাল এখন হ'ল। খেৰী ঘৰটো ভাঙি পকী ঘৰটো বনোৱাত আইৰো চকুলোবোৰ নোহোৱা হ'ল। আজিকালি চিলিংখনৰ ফুটাৰে জোনাক নেদেখোঁ। আধা পেটীয়াকৈ বিচনাত নপৰোঁ। আৰু অৰে নিশাত ধুমুহাত ঘৰটো নেভাঙিবলৈ ঈশ্বৰক প্ৰাৰ্থনা নকৰোঁ। পিছে দুখবোৰ আঁতৰাৰ পিছতোচোন আজিকালি আয়ে আকৌ মন মাৰি থকা হ'ল। আলহীৰে ৰজন জ্বলাই থকা ঘৰখন আজিকালি মৰি ফালি যেন হ'ল। পকী ঘৰলৈ চেণ্ডেল খুলি সোমোৱাৰ নিয়ম এটা হ'ল। মিনতি খুৰীহঁতে টাইলছত খোজ পেলাব নেজানে বুলি ঘৰখনলৈ নহায়। চোতালখন পকী হোৱাত ল'ৰা ছোৱালীবোৰেও পানীগুটি খেলি হাই উৰুমি নকৰা হ'ল। শুৱাপাটিতে শুনা চৰাইৰ কলকলনিবোৰ আজিকালি অতীত হ'ল। সঁচাই আজিকালি ঘৰখন মৰি ফালি যেন হ'ল। লগ সংগ হেৰুৱাই হাঁহিমুখীয়া আইজনীও আজিকালি মন মাৰি থকা। সিদিনা আয়ে ক'লে, মোক অট্টালিকাটোৰ কাষতে আগৰ দৰে কেঁচা ঘৰ এটিকে সাজি দিব না। অট্টালিকা মোৰ বাবে নহয়। ধন্যবাদ।